চোকা অনবৰত দল লাগোকে থাকে যিহে খিংখিঙীয়া একো ক'বই নোৱাৰি আপুনি দনেই লাগিবলৈ আহে বাইদেউ আপুনি ঠিকেই কৰিছে যিখনহে মুখ পুৱাৰে পৰা সন্ধিয়ালৈকে বন্ধই নহয় আৰু মানুহজনীয়ে সৰুজনী জীয়েক জোনাকীক অকণো দেখিব নোৱাৰে অকল ডাঙৰ যে ৰূপালীকে ভাল পায় আৰু সেইকাৰণে সৰুজনী কাম কৰিবলৈ দিয়ে ঘৰৰ চোতাল সৰা বাচন ধোৱা কুঁৱাৰ পাৰৰ পৰা পানী অনা চব কাম সৰুজনীয়ে কৰিব লাগে হয় পাই ৰূপালীলৈ বেয়াই লাগে তাই ইমান কাম কৰিও কিন্তু কেতিয়াও এলাহ নকৰে আৰু তাই সকলো নিজৰ ভাগ্যৰ লিখন বুলি বিৰক্তি নোহোৱাকৈ হাঁহি মুখেৰে চব কাম কৰিবলৈ লয় আই চালি বাচন দি হ'ল যদি কুঁৱাৰ পাৰৰ পৰা পানী আনিব যা চাবি কিন্তু বেছি দেৰি নকৰিবি আকৌ তাত ঘৰত ধেৰ কাম কৰিবলৈ আছে মই আৰু ৰূপালী এফালে যাওঁ হ'ব মা আনোগৈ কুঁৱাৰ পাৰত দেখোন মানুহ এগৰাকী বহি আছে পানী এটুপি দিবানে আই পিয়াহত অন্তকণ্ঠ শুকাই গৈছে কিয়নো নিদিম আই আপুনি এখন টেক ৰ'ব মই কলহটোত পানী ভৰাই লওঁ তাৰপিছত আপুনি হেঁপাহ পলাই পানী খাব পাৰিব লওক আই পানী খাওক তুমি বৰ ভাল ছোৱালী আই যেনে শান্ত তেনে নম্ৰ মই তোমাক কিবা এটা উপহাৰ দিব বিচাৰোঁ তুমি যেতিয়াই কথা ক'বা তোমাৰ মুখৰ পৰা মণি মুকুতা আৰু ফুল সৰিব মানুহগৰাকী হঠাৎ অদৃশ্য হৈ গ'ল যে ক'ত গ'লগৈ বাৰু মোৰচোন পলমেই হ'ল মানুহগৰাকীৰ লগত কথা পাতি থাকোঁতে মায়ে ঘৰত নিশ্চয় খং কৰি আছে কোবাকুবিকৈ যাওঁহে আৰু ঘৰলৈ দেখিছানে তাইক অথনিয়ে পঠিয়ালোঁ মই কুঁৱাৰ পাৰৰ পৰা পানী আনিবলৈ এতিয়ালৈকে তাই দেখা দেখিয়ে নাই ক'ত বা কি কৰি আছেগৈ এই চব মানে হেৰৌ এলেহুৱা ছোৱালী এতিয়া আহি ওলাইছহি অথনি গ'লি ন কুঁৱাৰ পাৰৰ পৰা পানী আনিবলৈ ক'ত আছিলি ইমান দেৰি আজি তোক মই মজা দেখুৱাই আছোঁ মই ৰ'বাচোন খং নকৰিবা মোৰ কথা শুনা তুমি এই হৰি তোৰ মুখৰ পৰা এইবোৰ কি ওলাল মণি মুকুতা দেখোন কেনেকৈ ওলাল এইবোৰ নিশ্চয় তই কোনোবা ডাইনী কবলত পৰিছিলি ৰূপালী এইফালে আহচোন এইফালে আহ কথা এটা হৈছে এই মাহজনী যে কেনেকৈ চিঞৰি থাকে একো কৰিবলৈ শান্তি নাই মানে কিনো হ'ল এনেকৈ যে চিঞৰিছা তোমালোকে মই মূৰৰ চুলিও বান্ধিবলৈ লৈছিলোঁহে আৰু তোমালোকে এনেকুৱাতে ইমান চিঞৰ বাখৰ কৰিছা কি হ'ল ইমান পৃথিৱীত নোহোৱা কথাটো ইমান যে চিঞৰিব লাগে হা ইমান কথা ক'ৰ পৰা আহিল ইমানকৈ ভিতৰলৈ ব'ল গম পাবি সকলো এই কলহটোলৈ তই এতিয়াই কুঁৱাৰ পাৰলৈ যা কুঁৱাৰ পাৰতে তই এজনী বুঢ়ী মানুহ দেখা পাবি আৰু তাই তোক পানী খুজিব তই কুঁৱাৰ পৰা পানী তুলি বুঢ়ীক খাবলৈ দিবি এয়া আকৌ কি কথা ক'ৰ চিনাকি বুঢ়ী এজনীয়ে পানী খুজিব আৰু মই পানী খাবলৈ দিম নোৱাৰো দে মই পানী চেনি কাকো দি থাকিব ৰূপালী জেদ নধৰিবি মই যি কৈছোঁ তাকে শুন বুঢ়ীয়ে তোক বৰ দিব আৰু সেই বৰৰ ফলত তই কথা ক'লেই তোৰ মুখৰ পৰা মণি মুকুতা সৰিব আচলতে সেইজনী বুঢ়ী এজনী পৰী হয় তাই মানুহৰ পৰীক্ষা ল'বলৈহে বুঢ়ী ভেকচিন ধৰি আহে তুমি কৈছা যেতিয়া যাওঁ কিন্তু এই মাটিৰ কলহডাল লৈ মই নাযাওঁ দেই মোক ৰূপৰ কলহ দিয়া আৰু মই সাজি কাচি লওঁ ৰ'বা নহ'লে বুঢ়ী মন ভাল নালাগিব পাৰে হ'ব বাৰু ৰূপৰ কলহে দিম মই যাম মুঠতে তই পিছে আহিবলৈ অকণো মন নাছিল মাৰ কাৰণে আহিবলগীয়া হ'ল আছিল ক'তা মায়ে কোৱাৰ নিচিনাকৈ ইয়াততো কোনো বুঢ়ী মানুহ নাই চাগে ইমান কষ্ট কৰি ইমান দূৰ বাট কৰি পাই আহিলোঁ বনৰ মাজৰ পৰা দেখোন এগৰাকী সুন্দৰী মহিলা ওলাই আহিছে এইজনী সেই পৰীজনী নহয় চাগে ঘৰত মায়ে কৈছিল পৰীজনী এজনী বুঢ়ী মানুহ হৈ আহি পানী খুজিব কিন্তু এইগৰাকী দেখোন সুন্দৰী মহিলা কোনোবা ধনী ঘৰৰে হ'ব চাগে পিন্ধনত ইমান দামী দামী সাজ পোছাক পিন্ধি আহিছে মোক পানী এটুপি দিবা নাই বৰ পিয়াহ লাগিছে তোমাক আকৌ কিয় পানী খাবলৈ দিম মই সাজ পোছাক চাইতো তুমি বৰ চহকী মানুহৰ ঘৰৰ মহিলা এজনেই লাগিছে পানী তুলি দিবলৈ বান্ধি বেটি ৰাখিব নোৱাৰা নেকি মই তোমাৰ চাকৰণি নেকি হা তুমি বৰ অসভ্য ছোৱালী কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তুমি নাজানা মই তোমাক অভিশাপ দিছোঁ তুমি যেতিয়াই কথা ক'বা তোমাৰ মুখৰ পৰা ভেকুলী শামুক পোক আদি ওলাব মানুহজনী হঠাৎ গুচি গ'ল যে চক ক'ৰ মানুহ কি কথা একো ঠিক নাই মায়ে কোৱাৰ দৰে বুঢ়ী পৰীজনী নাহিলেই দেখোন আজি ঘৰলৈ গৈ ৰূপালীক এহেকা দিমগৈ তাই নিশ্চয় এইবোৰ মিছাকৈ কৈছে মাক ভৰাবলৈ যাওঁগৈহে আহিলি নি সেই বুঢ়ীজনী লগ পালিনে নাই নাপালোঁ বুঢ়ী চুঢ়ী লগ এইবোৰ কি হৈ গৈছে তোৰ মুখৰ পৰা কৃষ্ণ তোৰ মুখৰ পৰা দেখোন গোটেইখন সাপ ভেকুলী কেইলা এইবোৰ হৈ পৰিছে হা কি হ'ব এতিয়া ৰূপালীৰ মুখৰ পৰা এইবোৰ বস্তু ওলোৱা দেখিলে মায়ে নিশ্চয় মোক সুখেৰে নেৰে আজি কি কৰিব ঠিক নাই মই ক'ৰবালৈ গুচি যোৱাগৈহে কথা হা মই দেখোন আহি একেবাৰে গভীৰ অৰণ্যৰ মাজত সোমালোহি
কি কৰিম এতিয়া? সন্ধিয়াও হৈ আহিছে। কি কৰিম এতিয়া মই? কলৈ যাম ইমান গভীৰ অৰণ্যৰ মাজত? ইমান অৰণ্যৰ মাজত ক'ৰ ছোৱালী এজনী? কিয় কান্দি আছে তাই? মই কলৈ যাম এতিয়া? হেৰা সুন্দৰী, কিয় কান্দি আছা তুমি? কোন আপুনি? মই এইখন দেশৰ ৰাজকুমাৰ। কিন্তু তুমি এই গভীৰ অৰণ্যৰ মাজলৈ ক'ৰ পৰা আহিলা? কম, মই সকলো কম আপোনাক। তোমাক আজি বৰ ধুনীয়া লাগিছে ৰাজকুমাৰী। ৰাজকুমাৰ, আমাৰ বিয়াৰ দিনটোততো ধুনীয়াকৈ ওলাবই লাগিব ন? মানুহৰ মুখত কোৱা শুনিছো ৰাজকুমাৰে হেনো জোনাকীক লৈ গৈ বিয়া পাতিলেগে আৰু তাই এতিয়া ৰাজকুমাৰৰ লগত বিয়া হৈ ৰাণী হৈ খাইছে। ময়ো শুনিছো মই এই বিষয়ে, কিন্তু কি কৰিবা, উপায়তো নাই একো। ক'বলৈ আহিলে আকৌ তাই এতিয়া একো উপায় নাই বুলি। তই সেইটোবোৰ ভুল নকৰা হ'লে আজি তই ৰাণী হৈ থাকিব পাৰিলেহেঁতেন। আমাৰ আজি এইটো অৱস্থা নহয় তই ভুল নকৰা হ'লে। জোনাকী এতিয়া ৰাণী হৈ ৰাজকাৰণত মহাসুখে আছে আৰু তোৰ কাৰণে আজি এই ভেকুলী, বেং, কেৰেলোৱা এইবোৰ লগত দিন কটাবলগীয়া হৈছে। মোৰ আৰু মানে একদম উপায় নাইকিয়া হৈছে আৰু দেই। কিন্তু মা, মই কি কৰোঁ? মোৰতো কৰিবলৈ এতিয়া একো উপায় নাই। তই কি কৰা মই নাজানো, কিন্তু মোৰ ঘৰৰ পৰা তই এতিয়াই ওলা। মই আৰু এইবোৰ কেৰেলোৱা, সাপ, ভেকুলী এইবোৰৰ লগত আৰু জীৱন কটাব নোৱাৰো দেই। তই ওলা এতিয়া ঘৰৰ পৰা। ক'লৈ যাওঁ যা, কিন্তু মোৰ চকুৰ আগৰ পৰা এতিয়াই আঁতৰ হ তই। মই ক'লৈ যামনো এতিয়া? মায়ে মোক ঘৰৰ পৰা খেদি উলিয়াই দিছে। আজি মোৰ অহংকাৰৰ কাৰণে মোৰ এইটো অৱস্থা হ'ল।